মোৰ ব্যস্ত জীৱনৰ এটা দিন ৰাতিপুৱা গোটেইবোৰ কাম কৰি উঠি এয়া টিফিন বনাই অফিচ যাবলৈ ওলালোঁ। অনদিনা মই অফিচ গ'লে ৰাতিপুৱা ভাতটো খাই যাওঁ, কিন্তু আজি বহুত দেৰি হোৱাৰ বাবে সেই ভাতখিনিও মই টিফিনত ভৰাই লৈছোঁ অফিচ গৈ খাম বুলি। আৰু এয়া যে জামটো, এই জামটোৰ পৰা মই সদায় বাচিবলৈ চেষ্টা কৰোঁ, নহ'লে মোৰ বহুত দেৰি হৈ যায়। কিন্তু নাই, জামটো মই পাওঁৱেই। আৰু প্ৰায় ৩-৪ দিনৰ মূৰত অফিচ যোৱাৰ বাবে বহুত বেছি কাম আছিলে, সেইখিনি কাম আগতে কৰি লৈ এয়া 12টা মানত ভাতটো খাই দিলোঁ। আৰু যিহেতু বহুত দেৰিকৈ ৰাতিপুৱা ভাতটো খালোঁ, সেইকাৰণে দুপৰীয়া আৰু ভোক নালাগিলে ফ্ৰুটি আৰু চিপছেৰে কাম চলালোঁ। আৰু এয়া ঘৰ উভতা টাইমত মোৰ প্ৰায় 8টা মানে বাজে। আৰু যিহেতু গধূলি মোৰ একো খোৱা নহয় অফিচৰ বাহিৰত, সেইকাৰণে ৰুম পাই উঠি এয়া ভৰি হাত ধুই নিজক চাফা কৰিলোঁ, লগতে ৰুমটোও চাফা কৰিলোঁ। ৰাতিপুৱা কৰি থৈ যাব নোৱাৰা কামখিনি মই আহি পেলাই কৰোঁ। আৰু এয়া কিবা এটা বহাই দিওঁ, কালি বাৰু মেগীয়ে খালোঁ। আৰু এয়া মেগী খাওঁতে মোৰ প্ৰায় 8:30 বাজিয়ে যায়। সেইকাৰণে যিহেতু এয়াই পেটত পৰে ৰাতিলৈ, আৰু মোৰ ৰাতিলৈ একদম ভাত খাবলৈ মন নাযায়। আজিলৈ ইমানেই, বাই বাই।